এক নহয় হিন্দু আৰু মুছলমান। এক নহয় হিন্দু আৰু মুছলমান। এক নহয় হিন্দুৰ পূজ্য গো ভক্ষণকাৰী আৰু মুছলমানৰ নিন্দনীয় গাহৰি ভক্ষণকাৰী। সূৰ্য উদয়ৰ দিশত ঈশ্বৰক আৰাধনা কৰাসকল সূৰ্যাস্তৰ দিশত আল্লাক বিচৰাসকলৰ লগত এক হ'বই বা কেনেকৈ? যদিওবা শৰাইঘাট ৰণত লাচিতৰ কান্ধে কান্ধ মেলাই যুঁজ দিয়াজন আছিল ইছমাইল ছিদ্দিকী ওৰফে বাঘ হাজৰিকা। যদিওবা ৰামপ্ৰসাদ বিছমিল আৰু আছফাকুল্লাহ খান দেশৰ কাৰণে একেলগে হৈছিল শ্বহীদ, তথাপি এক নহয় হিন্দু আৰু মুছলমান। প্ৰতিটো ঈদত দাৱত আহে আলীৰ ঘৰৰ, প্ৰতিবেশী শ্যামৰ ঘৰলৈ, আৰু বিহু উৎসৱ পাৰ্বণত উপহাৰ যায় আলীৰ ঘৰলৈ। হস্পিটেলত মৃত্যুৰ সৈতে যুঁজি থাকোঁতে ৰহিম, তেজ দি বচাই তোলাজন গোপাল, সীমান্তত নিহত হওঁতে হৰি, শত্ৰুক বন্দুকেৰে থকা সৰকা কৰাজন হুছেইন। তথাপি এক নহয় হিন্দু আৰু মুছলমান। এক নহয় হিন্দু আৰু মুছলমান কেৱল টেলিভিছনৰ নিউজবোৰত, এক নহয় বাতৰি কাকতত, এক নহয় ৰাজনীতিৰ লেতেৰাবোৰত। কোৰাণৰ আয়ত, গীতাৰ শ্লোকত কেৱল মানৱতাৰ পাঠ। তেন্তে কোন সেইসকল যি ধৰ্মৰ নামত আমাক ভাগ ভাগ কৰিব বিচাৰে, যি ধৰ্মৰ নামত হিংসাৰ পাঠ পঢ়াব আহে? এক वक्त কা নামাজ স্থগিত কৰি আহিছো আজি গাবলৈ স্বাধীনতাৰ গান। ময়ো আহিছো স্থগিত ৰাখি পুৱাৰ বন্দনা। পতাকাৰ গেৰুৱাক হিন্দুৰ কৰি আৰু সেউজীয়াক মুছলমানৰ আমাক ভাগ ভাগ কৰিব বিচৰা সকলোকে সকীয়াই দিব খোজো পুনৰবাৰ, দেশখন তোমাৰ যিমান আমাৰো সিমান। সকলোৱে মিলি পতাকাৰ তলত আজি গাম ভাৰত মাতাৰ জয়গান।